দুটা কাৰণত মানুহৰ টোপনি নাহে। এটা হৈছে অতিপাত দুখত আৰু এটা হৈছে অতিপাত সুখত। দুখত টোপনি নহাটো বাৰু বুজিব পাৰি, সুখত কিয় টোপনি নাহে? আমাৰ সকলোৰে একোজনকৈ প্ৰতিদ্বন্দ্বী আছে। আপোনালোকে কথাটো কেতিয়াবা ভাবি চাইছেনে? চাওক, ই কিমান টকাৰ গাড়ী ল'লে? বোলে 10 লাখ, আমাৰ 15 লাখ টকাৰ আনা। ই কিমান টকাৰ, আইগৰাকীয়ে কিমান টকাৰ কাপোৰ আনিছে? বোলে 10,000, আমাৰ 15,000 টকা আনা। মনে মনে আমি কিছুমান প্ৰতিদ্বন্দ্বী সজাই তেলত থাকোঁতে HMT ঘড়ী যেতিয়া ওলাইছিল, নতুন নতুন আহিছে, আৰু যোনে কেনেবাকৈ পিন্ধি আহিল নসোধালে কেনেকৈ থাকে, কথা কৈ থাকে, হাতটো জোকাৰি থাকে। তাৰমানে আগতে সোধ। বুঢ়ী মানুহ এজনীয়ে মাজতে আঙঠি এটা বনাই আনিলে, কথাই কথাই এনেকৈ আছে, কোনেও নুশুনে। ঘৰৰ সন্মুখত এটা সৰু জুপুৰি আছিল, জুপুৰিটো জুই লগাই দিলে আৰু বাটলৈ গৈ চিঞৰি আছে, মোৰ ঘৰত জুই লাগিল, মোৰ ঘৰত জুই লাগিল। গোটেই গাঁৱৰ মানুহ আহিছে, দৌৰি বাল্টিত পানী চানী লৈ আহি নুমুৱালে। কাষৰ মানুহগৰাকীয়ে কৈছে, অ' আইতা, এই আপোনাৰ ঘৰটো বহুত পিছফালে, সেইটো অকণমান জুপুৰি এটাহে, এই বাদ দিয়ক, সেইটো বাৰু জুই চুই নুমালে, কিন্তু আঙঠিটো কেতিয়া বনালে সেইটো কওক। বুঢ়ীয়ে কৈছে, ধেত মৰতি, তই এইটো আগতে সোধা হ'লে ঘৰটো জ্বলাবলগীয়া নহয়। যে এমত দুৰ্লভ জন্ম পায়া যিটো ভকতি কাছৰ, লগতে কৈছে কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰ। কাম্য কৰ্ম কোনবিলাক? কৰ্মৰ বহুত ভাগ আছে শাস্ত্ৰত, ইয়াৰ লগত মিলা এটা আমি লওঁ, কাম্য কৰ্ম। কাম্য কৰ্ম, কৰ্তব্য কৰ্ম, নিষিদ্ধ কৰ্ম, তিনিটা বুজি লওক। কৰ্তব্য কৰ্ম যিটো শাস্ত্ৰসন্মত, যিটো আমি কৰা উচিত। আপুনি যদি এজন শিক্ষক, ক্লাছত ছাত্ৰ ছাত্ৰীক পাঠদান কৰাটো আপোনাৰ কৰ্তব্য। কিন্তু আপুনি যেতিয়া ঘৰলৈ আহিব, আপুনি কোনোবা সন্তানৰ পিতৃ, কোনোবা এগৰাকী আইৰ স্বামী, তেতিয়া আইগৰাকীৰ প্ৰতি, সন্তানকেইটাৰ প্ৰতি আপোনাৰ কৰণীয় আছে, কৰ্তব্য। আপুনি এখন সমাজৰ এজন নাগৰিক, সমাজখনৰ কাৰণে কৰিবলগীয়া আপোনাৰ দায়িত্ব আছে, কৰ্তব্য। আপুনি এখন দেশৰ নাগৰিক, দেশখনৰ প্ৰতি কৰিবলগীয়া আপোনাৰ কাম আছে, কৰ্তব্য। অৰ্জুনক কৈছে, নিয়তম কুৰু কৰ্ম ত্বম কৰ্ম জয় হিয় কৰ্মণ শৰীৰ যাত্ৰা পিছতে না প্ৰসিদ্ধেদ কৰ্মণি। 3য় অধ্যায় 8 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোৰ কৰ্তব্য কৰ্ম তই নিজে কৰ, আৰু যদি কৰ্তব্য কৰ্ম নকৰ, এনেকুৱা দিন আহিব যে শৰীৰে তোৰ লগ নিদিয়া হ'ব, তই কৰিব নোৱাৰিবি ইচ্ছা কৰিলেও। কৰ্তব্য কৰ্ম। নিষিদ্ধ কোনবিলাক? আপুনি ডাক্তৰৰ তাত গৈছে, টেষ্ট কৰোঁতে ব্লাডত চুগাৰ ওলাল, আৰু ওলাওঁতে আপোনাক লিখি দিলে এইকেইটা ইনচুলিন আপুনি ৰেগুলাৰভাৱে ল'ব, ৰাতিপুৱা 1 ঘণ্টা খোজকাঢ়িব, পাৰিলে আবেলি 1 ঘণ্টা খোজকাঢ়িব। কাষত লিখি দিলে মিঠাই নাখাব, এইটো নিষেধ। শাস্ত্ৰত দুটাই আছে, এটা বিধি, এটা নিষেধ। এইখিনি কৰিব, এইখিনি কৰিব নাপায়। বেদে যাক নিষেধ দিছে এইবিলাক নিষিদ্ধ, যাক মানা কৰিছে শাস্ত্ৰ, এইটো নকৰিবা। কাম্য কোনবিলাক? যিবিলাক আমাৰ ইন্দ্ৰিয়ৰ প্ৰীতি সাধন কৰিবৰ কাৰণে কামনাৰ পৰা উৎপন্ন হোৱা কৰ্ম। আপুনি ৰাতিপুৱা সোনকালে উঠিব লাগে, কিন্তু মন গৈছে ঠাণ্ডা বতৰ, শুই থাকোঁতে আজি, কামনা। আপুনি ক'ৰবালৈ যাবলৈ আছে, টিভিত চাই আছে কিবা এটা, চিৰিয়েলখন শেষ হওক দে, পিছতে যাম, এইটো কামনা, কাম্য। কিয়? কাৰণ আমি ভাবোঁ যে এইবিলাক কামনাই ইন্দ্ৰিয়ৰ সুখ দিব, আৰু এইবিলাকতে আমি আনন্দ বিচাৰি ফুৰিছোঁ। কাম্য কৰ্মৰ মাজেদি আমি সুখ বিচাৰিছোঁ। আচলতে এইবিলাকে সুখ দিব নোৱাৰে। ক'ভিডৰ সময়ত আমাৰ তাত এগৰাকী আয়ে গিৰিয়েকক ক'লে যে মোক পাটৰ কাপোৰ এযোৰ আনি দিয়া। গিৰিয়েকে ক'লে যে চোৱা, চব ক'ভিডত চাৰিওফালে ত্ৰাহিমাম, এইবাৰ তুমি কাপোৰ ল'ব নালাগে, এই ল'ৰা ছোৱালী দুটাকে কিবা এটা আনি দিম। আপোনালোক এনেকুৱা নহয়, আমাৰ ফালে যদি না শুনে আইসকলে মুখখন কিবা ফাউচকৈ মাৰি দিয়ে ইফালে। আপোনালোক তেনেকুৱা নহয় বাৰু, ইয়াত ভাল। সেই ভাগ দেখিলে আমি গম পাওঁ যে এইটো ৰাডাৰে ছিগনেল দিছে, ভয়ংকৰ ধুমুহা আহিব এতিয়া। আৰু মানুহজনেও গম পালে, ভাবিছে এইটো ছিগনেল পালোঁ যেতিয়া ভয়ংকৰ ধুমুহা আহিব, বৰদৈচিলা কোন সময়ত কেনেকৈ আহে ঠিক নাই, গতিকে 20,000 টকা দি কাপোৰ এযোৰ আনি দিয়াই ভাল। আৰু সেই বুলি ভাবি তেওঁ কাপোৰ এযোৰ আনি দিলে। আইগৰাকীয়ে কাপোৰযোৰ পোৱাৰ পাছত ৰাতিও টোপনি অহা নাই। দুটা কাৰণত মানুহৰ টোপনি নাহে, এটা হৈছে অতিপাত দুখত আৰু এটা হৈছে অতিপাত
সুখত দুখত টোপনি নহাটো বাৰু বুজিব পাৰি সুখত কিয় টোপনি নাহে আমাৰ সকলোৰে একোজনকৈ প্ৰতিদ্বন্দ্বী আছে আপোনালোকে কথাটো কেতিয়াবা ভাবি চাইছেনে চাওক ই কিমান টকাৰ গাড়ী ল'লে বোলে 10 লাখ আমাৰ 15 লাখ টকা আনা ই কিমান টকাৰ আইগৰাকীয়ে কিমান টকাৰ কাপোৰ আনিছে বোলে 10,000 আমাৰ 15,000 টকা আনা মনে মনে আমি কিছুমান প্ৰতিদ্বন্দ্বী সজাই লওঁ আৰু কম্পিটিশ্যন কৰোঁ তেওঁৰ লগত এইটো সবৰে আছে আৰু আমাৰ সুখৰ কাৰণবিলাক বিশেষভাৱে সেই সকলৰ ওচৰত প্ৰকাশ নকৰালৈকে শান্তি নাই আমি হোষ্টেলত থাকোঁতে HMT ঘড়ী যেতিয়া ওলাইছিল নতুন নতুন আহিছে আৰু যোনে কেনেবাকৈ পিন্ধি আহিল নসোধালে কেনেকৈ থাকে কথা কৈ থাকে হাতটো জোকাৰি থাকে তাৰমানে আগতে সোধ বুঢ়ী মানুহ এজনীয়ে মাজতে আঙঠি এটা বনাই আনিলে কথাই কথাই এনেকৈ আছে কোনো নসোধে ঘৰৰ সন্মুখত এটা সৰু জুপুৰি আছিল জুপুৰিটো জুই লগাই দিলে আৰু বাটলৈ গৈ চিঞৰি আছে মোৰ ঘৰত জুই লাগিল মোৰ ঘৰত জুই লাগিল গোটেই গাঁৱৰ মানুহ আহিছে দৌৰি বাল্টিত পানী চানি লৈ আহি নুমুৱালে কাষৰ মানুহগৰাকীয়ে কৈছে অ' আইতা এই আপোনাৰ ঘৰটো বহুত পিছফালে সেইটো অকণমান জুপুৰি এটাহে এই বাদ দিয়ক সেইটো বাৰু জুই চুই নুমালে কিন্তু আঙঠিটো কেতিয়া বনালে সেইটো কওক বুঢ়ীয়ে কৈছে ধেত মৰতি তই এইটো আগতে সোধা হ'লে ঘৰটো জ্বলাবলগীয়া নহয় এই আইগৰাকীও ৰাতভৰ উচপিচাই আছে কিয় কাষত তেওঁৰ প্ৰতিদ্বন্দ্বীগৰাকী আছে যাক বাইদেউ বুলি সম্বোধন কৰে ভাবিছে ৰাতিপুৱাই উঠি মই এইগৰাকীক কেনেকৈ খবৰটো দিওঁ আৰু আনদিনা যদি 7-8টাত যদি শয্যা ত্যাগ কৰে সেইদিনা 4:30টাতে উঠিছে ঝাৰু মাৰি মাৰি আনদিনা যদি জাবৰ কিডাল বাটত পেলাই সেইদিনা বাটটোও সাৰিছে কিয় বাইদেউ উঠিছেনে নাই আৰু দেখিছে বায়েকগৰাকীও সেইদিনা সোনকালে উঠিছে ঠাই শাৰী শাৰী আহি আছে ইফালৰ পৰা এওঁ মাতিলে অ' বাইদেউ সাৰ পালে বোলে পালোঁ বুজিছেনে এটা ঘটনা হ'ল মোৰ মানে কালি এপা ভাল লাগি থকা নাই বোলে কি হৈছে এই আমাৰ মানুহটো ইমান অকৰা ইমান পগলা বায়েকে সুধিছে কিয় ৰাতিপুৱাই দিব মানুহটোক অকৰা সজাইছা পগলা সজাইছা কি হ'লনো বোলে বাইদেউ মই ইমান মানা কৰিছিলোঁ এইবাৰ বিহুত মোক কাপোৰ দিব নালাগে এই মানুহটোৱে দেখিছেনে বোলে 20,000 টকা দি পাটৰ কাপোৰ আনিছে গোটেই গাত বুটা বচা বাইদেউ পূৰা ফুটাই দিলে ৰাতিপুৱাই বেলুনত হাৱা ভৰালে যেনেকৈ ফুলি থাকে তেনেকৈ ফুলি আছে পিছে যাক শুনাই আছে তেওঁৰ গিৰিয়েকজনো আমাৰ দৰে পাৰামিলিটাৰীত কাম কৰে 2 মাহৰ ছুটি লৈ আহিছে ঘৰলৈ গুৱাহাটীৰ পৰা লৈ আহিছে ঘৈণীয়েকলে কাপোৰ এযোৰ আৰু সিফালৰ পৰা বায়েকে কৈছে আমাৰ এওঁ আহিছে ছুটিত 2 মাহৰ ছুটি লৈ মোলৈও কাপোৰ এযোৰ আনিছে প্ৰথম ঝাটকা লাগিলে আৰু কৈছে আচ্ছা কিমান ল'লে বায়েকে ক'লে 25,000 এইফালে ফুটিলে বেলুন টপ চেছ কিয় আপোনাৰ যিযোৰ 20,000 টকাৰ কাপোৰে সুখত ৰাতিটো টোপনি আহিবলৈ দিয়া নাছিল বেলেগৰ 25,000 টকাৰ কাপোৰ আহোঁতে আপোনাৰ সুখটো ক'লে গ'ল যদি কাপোৰযোৰত সুখ আছিল তেতিয়াহ'লে তেওঁৰ 25,000 বাদ দিয়ক 50,000 টকীয়াও যদি কাপোৰ আহি যায় আপোনাৰ সুখটো থাকিব লাগিছিল আচলতে কাপোৰযোৰত সুখে নাছিল সুখৰ দুখৰ জানা মনেহে কাৰণ মনৰ সংস্কাৰে আচৰয় কৰ্মগণ কেৱল মন সেইকাৰণে প্ৰহ্লাদে কৈছে কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰ তেতিয়াহ'লে কি কৰিব বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই যিমান শকতি হৰি সুমৰক মনুষ্য জন্মে সদায় কিয় সমস্তৰে প্ৰিয় সুহৃদ আত্মা জগতৰে পিতা মাতা হেন জানি আন বিষয় এৰিয়া হৃদয় হৰিক চিন্তা এইকাৰণে এটাই কাম কৰিবলৈ দিছে আৰু প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই ইয়াত আকৌ পুৰুষ মানে বাপ সমস্তক বুজোৱা নাই আত্মাৰ লাভ নাই কিয় কাৰণ আমি কেৱল ঈশ্বৰৰ চিন্তন কৰিহে এই সংসাৰ চক্ৰৰ পৰা পাৰ পাব পাৰিম কেৱল কৃষ্ণৰ চৰণত শৰণ ল'লেহে মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰিম যি 3টা গুণে আমাক ভাৰাক্ৰান্ত কৰি ৰাখিছে বান্দৰৰ দৰে নচুৱাই আছে কাঠ পুতলিৰ দৰে নচুৱাই আছে সত্যম ৰজস্তম ইতি গুণ প্ৰকৃতি সম্ভৱা নিবধ্নন্তি মহাবাহু দেহে দেহিনাম অব্যয়ম 14th অধ্যায় 5 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন সত্য ৰজ আৰু তম 3টা গুণে আত্মাক শৰীৰৰ লগত বান্ধি ৰাখিছে আৰু এই 3টা গুণৰ পৰা 3 ধৰণৰ ভাৱ আমাৰ মনলৈ আহে সত্যৰ পৰা সাত্বিক ৰজগুণৰ পৰা ৰাজসিক তমগুণৰ পৰা তামসিক যাৰ যেনেকুৱা ভাৱ আমি তেনেকুৱা কৰ্ম কৰিছোঁ আৰু যাৰ যেনেকুৱা কৰ্ম তেনেকুৱা ফল ভোগ কৰি আছোঁ
গতিকে প্ৰহ্লাদে কৈছে যে মানুহৰ জন্মটো সফল কৰিবৰ কাৰণে বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই।